দাদা ঠিকলি কাঞ্চি তুমি কান্দা নাই মই যে সৰুতে মই কাঞ্চিলো যে অ সেনকে কান্দা না সৰুতে কান্দা নিচিনাকে কেনেকৈ কান্দিম নকৰি দেখোন থাকলি থেক অহাকালি আমাৰ ককা আইতাৰ সকাম সেইকাৰণে আজি চাফ চিকুণ কৰি আছোঁ ঘৰৰ গোটেইখিনি মানুহে মিলি ঘৰৰ আশ পাশ আৰু এই ঘৰটো দেখিছেনে এই ঘৰটোত আমাৰ সকাম হ'ব সেইকাৰণে চাফ চিকুণ কৰি আছোঁ অলপ ঘাঁহ বন গজি আছে আমি উঠি অহা মানুহটো কি হৈছে যাবৰ মন নাই নেকি ফুৰি আহিবা উলিয়াই ফুৰিম ফুৰি আহিম স্কুল যাব নালাগে নাখাই দে যা 6 মাহ গৰমৰ বন্ধ দিছি যা মই দিছোঁ 6 মাহ গৰমৰ বন্ধ যাব নালাগে মোকো দিছিল খুৰা হাতত বন্ধ 6 মাহ দিছিল সৰু ল'ৰা ছোৱালীৰ এইটোৱে কিবা এটা মানে জগৰ লাগিলে কান্দি থাকে কালি কিবা গুণ উৎসৱ আছিল মানুহ বেছি হ'ল দাদাই ক'লে কিবা প্ৰশ্ন সুধিলে কবি তাই ভয় খালে আহিবলৈ সেইকাৰণে আজি যোৱা নাই আৰু সেইকাৰণে সৰু ল'ৰা ছোৱালীক উল্টা পুল্টা প্ৰশ্ন সুধিব নালাগে ফাইনেলি আজি আমি ফ্ৰিজ আৰু ফেন আনিবলৈ যাবলৈ ওলাইছোঁ আমি চিলিং ফেন চাই আছোঁ আগত 1400 অলপ বেছি গৈ আছে 1450 টকা সেই অৱশেষত লৈ ল'লোঁ আমি নামটো বঢ়িয়া আৰু এইখনে দোকান আছিল আমাৰ পিছফালে লৈ ল'লোঁ বহুত ভাল লাগিছে এইটো 1460 টকা ন 1460 টকা ৰাজ মিউজিক ইলেক্ট্ৰনিক্স এই বস্তুটো বেছি পুরো জমা হয়ে গেলে এই সুইচটো টিপি দিব টিপি দেওয়ার পিছত আপনার কি হব বরফটো গলি পানী ওলাই যাব এই 4 ষ্টাৰ হয় টেম্পোখন আহি আছে তই কেনে লাগিল ক বহুত ভাল লাগিছে গডৰেজ কোম্পানী প্লিজ বৰফ আনবক্সিং হ'ব এতিয়া না কালাৰটো কেনে লাগছি কেনে লাগছি বৌ মা কেনে লাগছি হা আপুনি কেনে লাগছি অঁ কেনে লাগছি চাব এইটো পাংখা আছে ঘূৰে এনেকৈ ঘূৰে অৱশেষত ফ্ৰিজটো আহিল পাংখা আহিল আৰু ফ্ৰিজটো আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ ঘৰলৈ আহি পেলাই বাকী যদি আপোনালোকে অসুবিধাখিনি জানিব খোজে তেনেহ'লে মই বেলেগ এটা ভিডিঅ' বনাম সেইটো আপোনালোকে চাব ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুন যদি ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং তোমাৰ